মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লোৱা। বেং আছানা ঘৰত? হাও হাও থু লাগিছে মই গানকে গাই থাকো তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনা ৰূপালী জোনাক। হাও বেটাই দেখোন মোক মাতে নেদে তোক দি আছো বেটা। হেল্ল' কোনে ফোন কৰি আছে ইমান? মোক যদি ফোন নকৰা ঠেঙাত ভাগি দিম নহলে। বেগ খানিকা ফোনটো অহাৰ পিছতে দেখোন মোৰ হাগাই লাগিলে হাক ভাগে যাম হাও চেজ যা। মই বা ঘটিটো বা ক'ত থলো বা মাকে সুধো মা মোৰ ঘটিটো ক'ত থৈছা? কালি মই হাগবা যাওঁতে ৰাতি পাহাৰিয়ে গৈছো ক'ত থৈছো। নহয় মা মোৰ হাগা লাগছে ঘটিটো ক'ত থৈছা? হাও চেজ যা পলয়ৰ পৰা। ঘণ্টা হাগাতে ফোনটো শান্তি নেদে ইমান বাজি থাকে। কোনিবা মোক ইমান ফোন কৰি আছিল বেটাক ফোন কৰি চাং হেল্ল' কোনে ফোন কৰি আছে মোক ইমান? হয় দিয়া মই বেঙে কৈছো। তোমাৰ নামটো কৈ দিয়া মই চিনি পাম দিয়া। চিনি পাইছো দিয়া। জান কোৱা। কি কয় মোক ভাল পাই বুলি কৈছে? জান মই তোমাকে ভাল পাম। জান সঁচাই কৈছো। জান কিয় লগ নধৰিম? ধৰিম দিয়া। কোৱা কেতিয়া লগ ধৰিবা? হ'ব দিয়া গুৱাহাটীৰ পাণ্ডু ৰেষ্টুৰেণ্টত লগ ধৰিম হ'ব। জান মই নহয় কাৰ লৈ যাম। এতিয়া ৰাখো দেই জান কাইলৈ লগ কৰিম হ'ব। আই ভেলু টু জান। ক'ত বা আছে তাই ইমান টাইম লাগাইছে? এটা ফোনে কৰিছ আৰু। হেল্ল' জান তুমি ক'ত আছা? পিছফালে ক'তে? মইচোন দেখাই নাই। পিছফালে দেখোন ঢোলে আছে। সেইটো ময়ে আছিলো। তোক এটা শিক্ষা দিয়াৰ কাৰণে মই এইটো কৰিলো। কাৰণ মই যে তোৰ তাৰে সিদিনাখন গেছিলো তইতো মোক একবাৰো মাত দিয়া নাছিলি। সেইকাৰণে মই মনতে ভাবি লৈছো তোৰো মই অহংকাৰ যিটো সেইটোৰ মই পতন আনিমে একদিন। আৰু আজি তই হৈ গেলি। চা বেং তই কিন্তু এটা আপীৰ কাৰণে গুৱাহাটীক লৈ আহিব পাৰিছা গাড়ী লৈ কেনে। কিন্তু মোক সিদিনাখন ঘৰৰ পৰা এখন মাত দিবা নোৱাৰি তই। ধুলে মোক এনেহেন কৰিছে।